এয়া জাষ্ট মানে ডিউটিৰ পৰা জাষ্ট আহিছোঁ আহি পেলাই ৰুমত কাৰণ ভাত বনোৱা মানুহ নাই দুইটা ডিউটিলৈ গুচি গ'লোঁ দুজন মানুহ থাকোঁ তিনিজন থাকোঁ এজন এতিয়া ঘৰলৈ গ'লগৈ আহিবগৈ জাষ্ট এসপ্তাহৰ কাৰণে গৈছিলে তো এতিয়া ভাত বনোৱা দায়িত্বটো মোৰ কাৰণ আকৌ এজন আহিব মানে তাত দেৰি হ'ব মোৰ ডিউটি সোনকালে ছুটি হয় চ' মই আহিব ভাততে মানে দালি কিবা কিবি সৰুকৈ চিম্পুলকৈ এটা বনাম আৰু হেল্ল' বন্ধুসকল মোৰ চেনেললৈ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম আজি এয়া ডিউটিৰ পৰা আহি পেলাই ৰুমত বহুতখিনি কাম কৰিলোঁ কামটো সদায় কৰোঁ আৰু তাকে দেখুৱাইছোঁ আপোনালোককো তো ভিডিঅ'টো ভাল লাগিলে সকলোকে চাই থাকিব আৰু লাইক এটা কৰি দিব তো মোৰ আকৌ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মানে ডিউটিৰ পৰা আহি পেলাই পূৰা কামত লাগি গৈছোঁ খাবৰ কাৰণে ভাত বনাবলৈ ৰেডি কৰিছোঁ এয়া ধুই লৈছোঁ বাটনটো মানে ইলেক্ট্ৰনিক ৰাইচ কুকাৰ চচপেনটো ধুই লৈছোঁ ধুনীয়াকৈ মুচি কৰি লৈছোঁ যিহেতু ইলেক্ট্ৰনিক বস্তু তাৰপিছত এতিয়া চাউলকেইটা ধুনীয়াকৈ ধুই ল'বলৈ বহাই মানে ৰেডি কৰিছোঁ চাউলকেইটা ধুইছোঁ এতিয়া বহাই দিয়া হৈ গ'ল চাউল অলৰেডি আৰু ঢাকন মাৰি চুইচটো দি দিছোঁ ইয়াৰ পৰা এতিয়া বিন্দাছ সিজি থাকিব আৰু খালি আৰু সময়ত চুইচটো অফ হৈ যাব বাছ হৈ গ'ল আকৌ দালি ধুই আছোঁ এয়া দালিখিনি আকৌ দালি আলু দি দিম দালিত ইয়াত নিমখ দি দিছোঁ অলপ এইটো আকৌ পঁইতাচোৰা আহিছিলে মানে বহুত পঁইতাচোৰা থাকে সৰু সৰু অকণি পঁইতাচোৰা আকৌ মাৰিলোঁ সেইটো তাকে চাফা কৰি থাকোঁ আকৌ হৈয়ে থাকে পঁইতাচোৰা এটা দুটা ওলাই ইমান নোলায় আৰু এটা দুটা কেতিয়াবা আকৌ চাফা কৰি দিছোঁ অলপ কাৰণ লেতেৰা হৈ থাকিলে মানে বেছিকৈ ওলায় আন্ধাৰত আৰু ওলায় কাৰণ লাইট নুমাই থোৱা আছিল যে ৰাতিপুৱাই যিহেতু ডিউটিলৈ ওলাই যাওঁ এয়া আলু কাটি লৈছোঁ দালিত দিবলৈ এয়া লগতে বিলাহীৰ ভিতৰত গুটিটো পেলাই দিছোঁ এয়া আপোনালোকেও পেলাই দিব দেই গুটি খালে বৰ বেয়া বিলাহী গুটি নাখাবই কেতিয়াও ইয়াত দি দিলোঁ আকৌ ইয়াৰ দালিৰ ফেনটো যিটো দালিত ফেনটো ওলাই সেইটো কেমিকেল থাকে সেইটো পেলাই দিব লাগে মই ইয়াৰ উলিয়াই পেলাই দিছোঁ আপোনালোকেও তেনেকৈ পেলাই দিব প্ৰেছাৰ কুকাৰত পূৰা ঢাকন মাৰি আৰু বহাই নিদিব আৰু অলপ নিজৰ দেহৰ কাৰণেও চিন্তা কৰিব আৰু এইবোৰ এটা কেমিকেলৰ যিটো প্ৰডাক্ট কেমিকেল থাকে যিহেতু আমাৰ মানে ফ্লাক্স এটা আছিলে ফ্লাক্সটো মানে লেতেৰা হৈ আছিলে ৰাতিপুৱা জুচ খালোঁ লেতেৰা মানে আকৌ তাত ধুই দিছোঁ আৰু কামেই কাম আৰু ৰুমত থাকিলে কামেই এনেই বহি থাকিবলৈ নাপাওঁৱেই পূৰা কাম ওলাই থাকে একদম পূৰা মানে ভাতকেইটা বনালোঁ বুলি আৰু মানে ৰৈ থকা নাই ইটোৰ পাছত ইটো কাম কৰি আছোঁ আৰু আকৌ পিছত কোনে কৰিবনো এয়া অমলেট বনাবৰ কাৰণে ডিম ৰেডি কৰিছোঁ ডিম এয়া পিঁয়াজ দি দিছোঁ পিঁয়াজ জলকীয়া যিহেতু দালিৰ কাৰণে পিঁয়াজ কাটিছিলোঁ একেবাৰতে তাৰ কাৰণে দুটুকুৰামান লৈ পেলাই অমলেটত দি দিছোঁ আমলেটে ভাঙি পেলাই দি দিছোঁ এতিয়া মোক কামবোৰ চাই কেনেকুৱা পায় ক'বচোন দেই মোৰ কাম একদম পৰিচ্ছন্নৰে কৰোঁ একদম পূৰা মানে নিট এণ্ড ক্লিন এখন আকৌ পিঁয়াজ কাটিবৰ কাৰণে এখন ধুই লৈছোঁ ধুনীয়াকৈ ইয়াৰ পিঁয়াজ কাটিম ডিমত দিমহে পিঁয়াজ দিয়া নাই বৰ্তমান দেই দি দিম এতিয়া পিঁয়াজ এয়া কাটি দিছোঁ জলকীয়া এটাও কাটিছোঁ জলকীয়া এটা নহয় 3-4মান কাটিছোঁ এতিয়া জলকীয়া ধুই লৈছোঁ আকৌ ইয়াত চালাড খাম তিয়ঁহ গাজৰ চাজৰ নাই আৰু তিয়ঁহটোকে কাটিছোঁ আৰু ইয়াত দালি অলৰেডি হৈ গৈছে মোৰ দালিৰে এতিয়া তেল মাৰি দিম এই তেলটো আপোনালোকেও খাব বহুত ভাল এই তেলটো ৰাইচ ব্ৰেইন অইল এইটো দেহৰ কাৰণে বহুত ভাল তেলটো ইয়াত দালিত তেল মাৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ কেৰাহীটো এয়া পিঁয়াজ দিলোঁ চব মছলা পাতি সকলোখিনি দিয়াৰ পিছত লৰাই আছোঁ এয়া আকৌ জিৰা গুড়ি দি দিম দালিত জিৰা পাউডাৰ দি খাওঁ দেই মই সকলোৰে বনোৱা তৰিকাবোৰ বেলেগ যিহেতু এয়া জাবৰ পেলাবৰ কাৰণে পলিথিনত ভৰাই দিছোঁ জাবৰখিনি ইয়াত চনিপাত নাই আৰু পেলাবলৈ আৰু গাড়ী এখন আহে গাড়ীখনত পেলাবগৈ লাগে ৰাতিপুৱাতে আকৌ মই কেৰাহীটো আজৰি কৰি ল'লোঁ দালিখিনি প্ৰেছাৰ কুকাৰটো ঢালি এতিয়া আকৌ অমলেট বনাম এয়া তাৰপিছত পাপৰ ভাজিম এয়া প্ৰথমত পাপৰখিনি ভাজি লৈছোঁ এয়া এতিয়া আকৌ এতিয়া অমলেটটো বনাই দিলোঁ মানে ইয়াত ভাজি নহ'লেও হ'ল আৰু দালি অমলেট চালাড
পাপৰ আৰু কি লাগে আৰু ইয়াত ঢাকি থৈ দিছোঁ অমলেটখন আমলেটটোখন নহয় দেই অমলেটটো এয়া চাফা কৰি দিছোঁ আৰু ৰৈ থকা নাই আৰু লাগি গৈছোঁ পূৰা মেচিন বৰাবৰ মোৰ কাম এটা কাম কৰি ৰৈ আছোঁ আকৌ বাকীটো পিছত কৰিম নাই আৰু ইয়াত সকলোখিনি মোৰ হৈ গৈছে বৰ্তমান এতিয়া ইয়াত চাফা কৰিম আৰু মুচিম এতিয়া কাৰণ এইটো লেতেৰা হৈ গ'ল ন দালি চালি পৰি পেলাই লেতেৰা হৈ গ'ল এইটো এটা মুচিম চ'লাৰটো এয়া মুচি আছোঁ পানী অকণো দি লৈছিলোঁ এনেকৈ মুচি আছোঁ এয়া বেছি দীঘল নকৰোঁ দেই ভিডিঅ'টো অলপ চাব আৰু আপোনালোকে তাৰপিছত এয়া কেৰাহীটো ধুই দিম পিছতকৈ ধুম আৰু এইবোৰ এতিয়া নধুওঁ ৰাতিপুৱাকৈ ধুম এয়া গেছৰ বস্তুকেইটা ধুলোঁ গেছৰ প্লেট চিলেট কিবা কিবি এইবোৰ নাম চাম নাজানো আৰু এইবোৰ ধুলোঁ আৰু ধুই পেলাই এতিয়া আজৰি কৰি দিছোঁ আৰু পূৰা নিট এণ্ড ক্লিন হৈ গ'ল পূৰা গোটেইখন মই ভাত বনালে পূৰা পৰিষ্কাৰ পৰিচ্ছন্ন পূৰা ধুনীয়াকৈ ৰাখোঁ একদম মোৰ আগৰ পৰাই দেই এইটো মই পূৰা ল'ৰাটো চাফা মই লেতেৰা সহ্য কৰিবই নোৱাৰোঁ এয়া লগাই দিছোঁ পূৰা চাফা কৰি লৈছোঁ এতিয়া ভাত বনাইছোঁ বুলি ক'বই নাইবা কোনো পূৰা চাফ চিকুণ হৈ গ'ল সকলোখিনি এতিয়া ৰেডি আৰু এতিয়া ভাত খামে দালিকেনো লৰাই দিছোঁ মানে লাগি ধৰিব পাৰে এইটো তলত লৰাই দিছিলোঁ এয়া হৈ গ'ল ভাত খাই থকা ভিডিঅ' নেদেখাওঁ আৰু দেই পিছত দেখাম আৰু এয়া ৰুমটো অলপ সাৰি লওঁ কাৰণ ভাত খাব লাগিব আৰু লেতেৰা হৈ গ'ল ন অলপ ধুনীয়াকৈ মুচি সাৰি কৰি লৈছোঁ হৈ গৈছে জাবৰখিনি আকৌ বাহিৰলৈ পেলাই নিদিওঁ ৰাতি আকৌ জাবৰ পেলাই দিব নাপায় আৰু সেইটো জানো আৰু সেইটো পৰম্পৰা আগৰ পৰা ঘৰত থাকোঁতেও এইবোৰ কাম কৰোঁ কেতিয়াবা এইবোৰ জাবৰ পেলাব নাপায় আৰু ঘৰৰ পৰা লখিমী যায় বুলি কয় আৰু বৰ্তমান হৈ গৈছে মোৰ এইটো আকৌ মোৰ ৰুমটো দেখাই দিছোঁ আপোনালোকক এইটো চাওক মই থকা ৰুমটো দেখিছে এইটো আকৌ বাথৰুম ভিতৰতে আছে বাথৰুম এইটো বাহিৰৰ পৰাও দেখাই দিছোঁ এইটো এখন টেপ বাহিৰত থাকে টেপটো বাহিৰত আছে ইয়াকো মানি প্লেনো লগাই থৈ দিছোঁ মই সেইটো ৰাতি পানী ৰাতিপুৱালৈ গা ধুবৰ কাৰণে পানী নাথাকিবৰ কাৰণে ৰাতিয়ে ভৰাই থৈছোঁ ইয়াৰ পানী তো মোৰ ভিডিঅ'টো চাওক কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ তো আজিলৈ বাই বাই